খাওঁ খাওঁ লাগিছে দেই। 1 2 1 2 3 4 জিটি য'তে ত'তে মজালে আপোনালোক জনাইছোঁ পুনৰ এবাৰ স্বাগতম। আজি মই যিবিলাক ব্লগিং ভিডিঅ' আপলোড কৰি আছিলোঁ বা য'তে ফুৰিবলৈ গৈছোঁ, বিয়া সকাম খাবলৈ গৈছোঁ, এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰি আহিছিলোঁ, কিন্তু আজি অলপ বেলেগকৈ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। আজি এটা অতি লোভনীয় ভিডিঅ' বনাইছোঁ, শুকান মাছৰ ৰেচিপি। গতিকে গোটেই ৰেচিপিটো মই কেনেকৈ বনাইছিলোঁ, শুকান মাছটো কেনেকৈ বনাইছিলোঁ, কি কৰিছিলোঁ, সকলোখিনি দেখুৱাইছোঁ। আপোনালোকক ভিডিঅ'টো চাই থাকক, জিভাৰ পানী পৰিব, সেইটো 100% গেৰাণ্টি। প্ৰথমতে পানীখিনি উতলাই লৈ পেলাই মাছখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত এইখিনি অলপ বইল কৰি ল'ম প্ৰথমতে। এয়া ষ্টাৰ্টিং, আপোনালোকে চাই থাকক। আজি এটা মাজেদাৰ ঢকুৱা পাকঘৰৰ পৰা এটা মাজেদাৰ শুকান মাছৰ ৰেচিপি। পানীখিনি উতলাৰ পিছত যেতিয়া মাছখিনি দিলোঁ, তাৰপিছত মাজে মাজে এনেকৈ লৰাই লৰাই জুই হ'লে 10 মিনিটমানতে বইলটো সম্পূৰ্ণ হৈ যায়। গেছ হ'লে 15 মিনিটমান বইল কৰিলে ভাল। তো বইল কৰোঁতে পানীত নিমখ অকণ দি ল'ব। আমাৰ 10 মিনিট হৈ গ'ল। এতিয়া মাছখিনি কাঢ়ি লওঁ। তাৰপিছত আমি কি কি বস্তু ব্যৱহাৰ কৰিম সকলোখিনি দেখুৱাই আছোঁ, চাই থাকক। তেলখিনি দি ল'লোঁ, 5 চামুচমান দিছোঁ, চাহ চামুচ। তেলখিনি গৰম হোৱাৰ পিছত প্ৰথমতে ডাঙৰ পিঁয়াজ এটা সৰু সৰুকৈ কুটি লৈছিলোঁ, পিঁয়াজখিনি দি লৈছোঁ। তাৰপিছতে ডাঙৰ নহৰু এটা এনেকৈ আধা পিচাকৈ কৰি লৈছোঁ, আধা পিচা কৰি দিছোঁ। এইখিনি দিয়াৰ পিছত মই 5টা জলকীয়া ব্যৱহাৰ কৰিছোঁ। আপোনালোকে জ্বলা যোনে যিমান খায় সিমান ব্যৱহাৰ কৰি ল'ব পাৰে, কাৰণ অলপ জ্বলা নহ'লে শুকান মাছৰ টেষ্টিটো নাহে। তাৰপিছতে এইখিনি অকণ জুইটো অকণ কম কৰি ল'লে ভাজোঁতে পিঁয়াজখিনি ভাল, নাইবা জুইত লাগি ধৰে। পিঁয়াজখিনি ভাজি থাকোঁতে নিমখ অকণমান দি লৈছোঁ। তাৰপিছত হালধি হাতেই দিছোঁ, প্লেটত লৈ আহিছোঁ। হালধিটো কালাৰটো আহিবলৈ আন্দাজ অনুযায়ী দিলেই হ'ল। মই 2 চামুচ আনিছিলোঁ, 1.5 চামুচমান দিছোঁ। তাৰপিছত এই বিলাহীখিনি দিম। বিলাহীখিনি দি ভালকৈ পিঁয়াজৰ লগত মিক্স কৰি দিম। বিলাহীখিনি গলি যোৱালৈকে এনেকৈ অকণ লৰাই থাকিব। মানে জুইত বনালে এইটো হয়, অকণ লৰাই নাথাকিলে লাগি যাব। সেইটো কাৰণে এই বিলাহীখিনি লাহে লাহে গলিছে। বিলাহীখিনি এনেকৈ আধা গলাৰ পিছতে মই ব্যৱহাৰ কৰিছোঁ, সেইটো দেখিছে, মই অলপমান নৰসিংহ ব্যৱহাৰ কৰিছোঁ। নৰসিংহটো ধুনীয়াকৈ মিক্সিত দি পিচি লৈছোঁ। আৰু এইপিনে অলপমান মগু দালি মিক্সিত দি পেলাই পিচি লৈছোঁ। মই বিলাহীখিনি গলাৰ পিছতে প্ৰথমতে নৰসিংহ গুড়িখিনি দি মগু দাইলৰ পেষ্টখিনি আৰু নৰসিংহৰ পেষ্টখিনি বিলাহীৰ লগত মিক্স কৰি দি পেলাই এনেকৈ মই 5 মিনিটমান সময় লৰাই লৰাই ভাজি ল'ম। অকণ আন্ধাৰ হৈছে কাৰণ পিছপিনে বনাইছোঁ, শুকান মাছটো গোন্ধাৰ কাৰণে ভিতৰত বনাবলৈ অকণ অসুবিধা, সেইকাৰণে অকণ আন্ধাৰ হৈছে। কিন্তু হ'লেও আজিৰ ৰেচিপিটো তামাম হ'ব। সকলোখিনি পেষ্ট ধুনীয়াকৈ সিজি গ'ল। তাৰপিছতে মই এটা ডাঙৰ চাইজৰ বেঙেনা লৈছোঁ। ডাঙৰ চাইজৰ এটা বেঙেনা দি দিছোঁ।
তাৰপিছত ডাঙৰ সাইজৰ এটা আলু অলপ সৰু সৰু মিহি মিহিকৈ কাটি লৈ পেলাই তাত দি দিছোঁ। তাৰপৰা ধুনীয়াকৈ এইখিনি মিক্স কৰি পেলাই 10 মিনিটমান ঢাকি থৈ দিম। চিন্তা কৰিছোঁ আপোনালোকে চেনেলটো কিয় ছাবস্ক্ৰাইব কৰা নাই বাৰু? ছাবস্ক্ৰাইব কৰি দিব প্লিজ। চাব, আগলৈ ভাল ভাল কণ্টেণ্টত ভিডিঅ' বনাই থাকিম। এনেকৈ আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিম। খোৱা বোৱা খাদ্যও বনাই থাকিম। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাহ খোৱা কাপ এটাৰে আধা কাপ পানী মই তাত দি ল'লোঁ। দিয়াৰ পিছত ভালকৈ উতলটো আহি পানীখিনি যেতিয়া শুকায় অকণ আছেগৈ, তেতিয়াই মই তাত এইখিনি দেখিছে মানে বইল কৰা মাছখিনি তাত দি পেলাই এড কৰি দিম। তাৰপিছত ধুনীয়াকৈ এনেকৈ মিক্স কৰি লৈ পেলাই আকৌ 10 মিনিটমান ঢাকি থৈ দিব লাগিব। এইবাৰ 10 মিনিটতকৈ অকণ কম ঢাকিব লাগিব, নহ'বা লাগি যাব মাছখিনি। ধুনীয়াকৈ এনেকৈ মিক্স কৰি দিব। আমাৰ ৰেচিপি প্ৰায় সম্পূৰ্ণ হৈছেগৈ আৰু 4-5 মিনিটৰ পিছতে আমাৰ ৰেচিপিটো সম্পূৰ্ণ হ'ব। তাৰপিছত আপোনালোকক দেখুৱাম। মোৰ পৰি গৈছেগৈ জিভা পানী, আপোনালোকেও পৰিব, চাই থাকক। আমাৰ শুকান মাছ তৈয়াৰ হৈ গ'ল আৰু ওচৰৰ 2-এজন বন্ধুৱে হওক বা গাঁৱলৈ আহি পেলাই নিলেহি, কাৰণ এইটো লোভটো কোনেও সামৰিব নোৱাৰে। কালাৰটো চাওক না, এইটো দেখিলেতো জিভা পানী চবৰে পৰিব। ময়ো ৰৈ থাকিব পৰা নাই, ধাম ধুম ভাতকেইটা খাই লওঁ। আৰু আজি শুকান মাছৰ লগতে আমাৰ ভাতৰ ৰেচিপিত আছে আপোনাৰ মগু দাইলৰ বৰ আৰু বেঙেনা পিটিকা, মচুৰ দালি। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যিহেতু মোৰ চেনেলটোৰ নাম GT য'তে ত'তে ব্লগিঙৰ লগতে খোৱা বোৱাও আপোনালোকক ভিডিঅ' দি যাম। আপোনালোকে ভিডিঅ'টো চাই আশা কৰিছোঁ চাই ভাল পাইছে আৰু এনেকৈ বনাই খাই চাব, নিশ্চয় ভাল পাব।